হেল্ল' বন্ধুসকল, মই আজি দেখুৱাম আমাৰ ঘৰত বিভিন্ন ধৰণৰ ইয়াত ফুলনি বাগিচা ফুল ৰোৱা হৈছে। ইয়াত কি বস্তু ফুল ৰোৱা হৈছে সেইকেইটা দেখুৱাম। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' বন্ধুসকল, আমাৰ ঘৰতে ইয়াত পিৰালিৰ কাষত ইয়াতে ৰোৱা হৈছে ফুল। এইটো ফুলটো কিমান ধুনীয়া লাগিছে, বহুত ভাল লাগিছে। তিৰবিৰকৈ বহুত সুন্দৰকৈ ইয়াতে জিলিকি আছে, বহুত মনোমোহা দৃশ্য। বলক এইবোৰ চা, ইয়াত কিমান ধুনীয়াকৈ ফুলটো ইয়াত পাতটো কিমান ধুনীয়াকৈ ভাল লাগিছে। এইবোৰ চা, ইয়াত ৰঙাকৈ লাল লালকৈ ইয়াত জিলিকি আছে। ইয়াত এইটো চা কিমান ৰঙা। এইবোৰ সূৰ্যৰ তাপত ৰঙাকৈ তিৰবিৰাই থাকে। ৰ'দ দিলে বহুত ধুনীয়া লাগে। এই বস্তুটো কেনেকৈ ইয়াত ৰোপণ কৰা হয় সেইটো অকণমান দেখুৱাই দিম। এইটো চাওক, ইয়াত মাটিটো এনেকৈ কৰিব লাগে। মাটিডোখৰ এইটো, আৰু এই বস্তুটো চাওক, এইটো সমানকৈ ইয়াত দি ইয়াত ৰুই দিব লাগে। এইটো চাওক, আৰু এইবোৰ চাওক কিমান ধুনীয়া লাগিছে। এইবোৰ আপোনালোকেও ৰুব। এইবোৰ চাওক, ইয়াত কিমান ধুনীয়াকৈ সুন্দৰকৈ পৰিপাটিকৈ বহুত চাফ চিকুণকৈ ইয়াত বিভিন্ন ধৰণৰ ফুলনি ফুল আছে। আৰু ইয়াত বিভিন্ন কালাৰৰ বিভিন্ন ষ্টাইলত ইয়াত কাটিং কৰিব পাৰি। বিভিন্ন মডেলত ইয়াক ফুলটোত সজাই ৰাখিব পাৰি, আৰু বিভিন্ন ষ্টাইলত লগাই ইয়াত মন পচন্দৰ ষ্টাইল ইয়াত বনাই ইয়াত সজাই ৰাখিব পাৰি। এইটো চাওক, ইয়াত এলোভেৰা লেখীয়া হয়, এলোভেৰা নহয়, নামটো নাজানো। বহুত সুন্দৰকৈ আৰু চাফ চিকুণকৈ ৰাখিব লাগে, বহুত ধুনীয়া লাগে। আৰু ইয়াত এইটো বস্তু চাওক কিমান ধুনীয়া লাগিছে। ইয়াত গাখীৰৰ লগত মিক্সিং কৰি ইয়াক গালত সানিলে বগা হয়। আৰু ইয়াত গুটি বা পুট গুটি উঠিলে ইয়াত বহুত ভাল হয়। আৰু এইটো চাওক, ইয়াত কচু পাতৰ ফুল কিমান ধুনীয়া লাগিছে, কচু গছ। আৰু এইবোৰ ইয়াত আমি আটক ধুনীয়াকৈ আমাৰ ঘৰত ৰাখিছোঁ, বহুত ভাল লাগিছে। আৰু ইয়াত দুটা কালাৰৰ দুটা একেলগৰ ফুল ইয়াতে ৰাখিছোঁ। চাওক, এইটো চাওক, এইটো কিমান ধুনীয়া লাগিছে ফুলজোপা। এইটো আৰু বহুত ভাল লাগিছে এইটো, আৰু আনজোপা বহুত ভাল লাগিছে। এইটো চাওক, এইবোৰ চাওক, ইয়াত আমি ইয়াত ৰুই থৈছোঁ ঘৰৰ আগত, এই ৰাস্তাৰ মূৰত ৰুই থৈছোঁ। ইয়াত তগৰ ফুল ৰুই থৈছোঁ। এইটো চাওক কিমান ধুনীয়াকৈ ইয়াতে ৰুই থৈছোঁ, যাতে সকলোৱে ইয়াক চাই ভাল লাগে। দৃশ্যটো চাই আৰু ফুলজোপা চাই সকলোৱে ভাল লাগে, সেইটো কাৰণে ৰুইছোঁ। ইয়াতো ফুলো ৰুইছোঁ। এইটো চাওক, ঠিক তেনেকৈ আপোনালোকেও ৰুব, যাতে ঘৰটোত শুৱনি হয় আৰু ভাল হয়। সেইবোৰ চাই আপোনালোকে ভিডিঅ'টো চাই কেনে লাগিলে, ভাল লাগিলে তলত ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।